আমি সকলোৱে সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছো। কাকতত এটা সংগ্ৰামী সত্তা আছে আৰু সেই সংগ্ৰামী সত্তা আমি পুনৰবাৰ প্ৰদৰ্শন কৰিছো। আজি ভাৰত চৰকাৰে অসমত বলপূৰ্বকভাৱে জাপি দিব বিচৰা যে বিতৰ্কিত আইন নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 বাতিল দিবলৈ সমগ্ৰ কাকতপুৰবাসী ৰাইজে সদৌখন ছাত্ৰ সন্থাৰ আহ্বানত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে সংগ্ৰাম কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছো। আজি ভাৰত চৰকাৰে বলপূৰ্বকভাৱে অসমত জাপি দিব বিচৰা যিখন বিধেয়ক সেই বিধেয়কখনৰ জৰিয়তে অসমত এই বিধেয়কসকলে জাপি দিব বিচাৰিছে। গতিকে আমি কোনো কাৰণতেই সেই বিধেয়ক আমি বুজা ল'ব নোৱাৰো। আজি সকলো ৰাইজে অসমৰ চুকেইখনে সকলো ৰাইজে আজি বুজি উঠিছে এই আমাৰ চৰকাৰখনে আজি অসমত সেই বিধেয়কখনক হস্তক্ষেপ কৰিব বিচাৰিছে। এইখিনি আমি ক'ব বিচাৰো অসমৰ বিভিন্ন অঞ্চলত বানপানীত ক্ষতিগ্ৰস্ত গৰাকৰণত ক্ষতিগ্ৰস্ত বহুত আমাৰ মানুহ আছে, অসমী মানুহ আছে, আমাৰ জীৱন যাপন কৰিবৰ কাৰণে অসুবিধা হোৱা মানুহ আছে। সেই মানুহখিনিক সংস্থাপন কৰিবৰ কাৰণে আজি ভাৰত চৰকাৰে অসম চৰকাৰে আজি তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি সেইসকল মানুহৰ কাৰণে আজি ঘৰ ভেটিটো নথকা মানুহখিনিৰ কাৰণে আজি অসম চৰকাৰে ভাৰত চৰকাৰে কোনো চকু পানী থকা নাই। আজি বাংলাদেশত থকা সেই বাংলাদেশীসকলৰ কাৰণে আজি চকু পানী লিখিছে অসম চৰকাৰে ভাৰত চৰকাৰে, তেনেকুৱা কথা। গতিকে আমি সংগ্ৰাম কৰিবই লাগিব। আমি কোনো কালতে আমি সেই বিধেয়কসকলক এখন আমি বুজাই ল'ব দিব নোৱাৰো। গতিকে সকলো ৰাইজ ওলাই আহিছে, গতিকে আমি সংগ্ৰাম কৰিবই লাগিব। আজি তাৰিখত আমাৰ জনপ্ৰতিনিধিসকল আমাৰ জনপ্ৰতিনিধি হিচাপে আমি ইলেকশ্যনত আমি ভোট দি তেখেতক ঠিকাই পঠাইছো। কিন্তু ঠিকাই পঠিওৱাৰ পিছত তেখেতসকলে জনপ্ৰতিনিধি নহয় জনবিৰোধী হৈছে তেখেতসকলে। আজি আমি তেখেতসকলক নিজৰ আমাৰ মানুহখিনি আমাৰ পিছপৰা মানুহখিনি বিভিন্ন সামাজিক উন্নতিৰ কাৰণে তেখেতসকলে আমি নিৰ্বাচিত কৰি আজি চৰকাৰলৈ পঠিয়াইছো। কিন্তু তেখেতসকলে